শ্বাহেদ আলী আহমেদৰ কবিতা প্ৰেম। প্ৰেম এক অবুজ শব্দ, প্ৰেম এক অবুজ শব্দ। প্ৰেম মহাত্মাৰ দৰে ঘূৰি ফুৰে হৃদয়ে হৃদয়ে। কাৰোবাক ক'বলৈ ভয় লাগে, নাইবা কাৰোবাক ক'বলৈ ইতস্তত। এনেকৈ সময়বোৰ পাৰ হয়, দিন যায়, পাৰ হৈ যায় ৰাতি। প্ৰেম পোৱা নোপোৱাৰ সাথৰ, কাৰোবাৰ জ্বলি জ্বলি ছাৰখাৰ হয় হৃদয়। কোনোবাই মনতে ৰচনা কৰে স্বৰ্গ সুখ। প্ৰেম যৌৱন নে জীৱনৰ অমৃত সুধা, প্ৰেম ভোগ নে ভোগ। আজিও পৃথিৱীৰ সৃষ্টিৰ ওচৰত সৃষ্টিকৰ্তাৰ অবুজ এক ইতিবৃত্ত। প্ৰেম প্ৰেম মানে কি? সূত্ৰ বিচাৰি আজিও হাইৰাণ মানুহ, গৱেষণা কৰি আজিও বহুজন নিৰীহ নিঃস্ব। প্ৰেম আহে নে প্ৰেম যায়? প্ৰেম সৃষ্টি নে জীৱন কৃষ্টি? বিহিখনৰে দিন আহে দিন যায়, মই তুমি আৰু আমি সেই বাটেৰেই স্বৰ্গগামীৰ এক অবুজ আজব জীৱ মানুহ। প্ৰেম